তো মই বৰ্তমান উপস্থিত আছোঁ ইয়াতে পলাশবাৰী ৰাস মহোৎসৱ চলিত। এইফালে আপোনালোকে দেখা পাই আছে মূল প্ৰৱেশদ্বাৰৰ সামগ্ৰী পৰিৱেশটো আপোনালোকে চাই লওক ইয়াৰে। আৰু ইয়াতে স্থানীয় ব্যক্তি লগ পালোঁ। আপোনাৰ নাম কি? নাম ধৰ্মেন্দ্ৰ দাস। ধৰ্মেন্দ্ৰ দাস। কেনেকুৱা হ'ব? ৰাইজে ভাল বুলিয়ে কৈছে আমাক। হয় হয়, আমি বনাই আছোঁ। ৰাইজে আপুনি বনাই আছে? হয়। ইয়াৰ লগত জড়িত আৰু ক'ৰ কাৰিকৰ ইয়াৰ? আমি নগাঁও। নগাঁৱতে গ'নে? এই মানে ইয়াৰ লগত জড়িত হৈ আছে। কেনেকুৱা? ভালে লাগিছে কাম চাম কৰি। জেগাটো ভাল। হয়। কিমান দিন লাগিলে বুলি? আমাৰ আজিলৈকে 23 দিন লাগিছে। 23 দিন লাগিছে। পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ প্ৰচাৰ সম্পাদক বিজু কুমাৰ বৰা আৰু তেখেতে এই প্ৰস্তুতি সম্পৰ্কে দুই এষাৰ কৈ দিব। হয়, নমস্কাৰ জনাইছোঁ প্ৰতিজন দৰ্শকলৈ। আমাৰ এইবেলি পলাশবাৰী ৰাস মহোৎসৱ 61তম আৰু এইবেলি আমি যি প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে আমাৰ 90% কাম সম্পূৰ্ণ হৈ উঠিছে। আৰু আমি পৰহি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ যি উদ্বোধনী অনুষ্ঠান আছে, আৰু সকলোৱে আহক এই উদ্বোধনী অনুষ্ঠান উপভোগ কৰক। লগতে আমাৰ 15 দিনৰ যি কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আমি আপোনালোকৰ পৰা বিচাৰিছোঁ। ৰাসৰ মুখ্য আকৰ্ষণ কি থাকিব আপোনালোকৰ? মুখ্য আকৰ্ষণ আপোনালোকে দেখিছে পিছফালে আমাৰ কাশী বৃন্দাবনৰ যিটো আৰ্হিত আমি এখন মুখ্য মণ্ডপ আমি সাজি তুলিছোঁ। আৰু আমাৰ যিটো মুখ্য প্ৰৱেশদ্বাৰ আছে তাত আপোনালোকে প্ৰতি বছৰে দেখে এক আকৰ্ষণ, এটা আমাৰ মুখ্য আকৰ্ষণ পলাশবাৰী ৰাস মহোৎসৱৰ। আৰু এই দুটি স্থানত ৰাইজে উপস্থিত হৈ নিশ্চয় ইয়াত আনন্দ ল'ব পাৰিব আৰু এটা আকৰ্ষণ বুলি আমি নিজকে দাবী কৰিব পাৰোঁ। এই তোৰণৰ এইবাৰ আমাৰ যি কাৰিকৰ যিয়ে এইখিনি আমাক সহায় কৰিছে তেখেত আমাৰ নগাঁৱৰে হয়। আৰু তেখেতে আমাক এইবাৰী আমি যোগাযোগ কৰাওঁতে তেখেতে এই আৰ্হিটো আমাক দেখুৱাইছিলে মোবাইলত, আৰু আমি ভাল পাইছোঁ। আৰু এটা থলুৱা বস্তুৰে নিৰ্মিত। এইবাৰ কিমান সংখ্যক হ'ব এই আপোনাৰ এইবেলি ৰাস? আমাৰ 78 সংখ্যক। আৰু আপোনালোকৰ বাজেট কিমানখিনি আছে? বাজেট নিৰ্ধাৰণ কৰা গৈছে আমাৰ 1 কোটি টকা হাতত লৈ আমি যোজা কৰিছোঁ। আৰু দেখা যাওক আৰু 2 দিনৰ ভিতৰত আমাৰ কিছু ইফাল সিফাল হয়, গতিকে আমি 1 কোটি টকাৰ ধাৰ্য কৰি আমি এইফালে ৰাস মহোৎসৱৰ আয়োজন কৰিছোঁ। আলোকসজ্জাৰ ক্ষেত্ৰত আপোনালোকে ক'ৰ পৰা কাৰিকৰ নিমন্ত্ৰণ কৰিছে বা বনাই আছে? আলোকসজ্জাৰ যিসকল কাৰিকৰ আছে তেখেতসকল পশ্চিমবংগৰ হয়, আৰু তেখেতসকলে আমাৰ প্ৰতি বছৰে আমাৰ ইয়াতে পশ্চিমবংগৰ ফালৰ পৰা আহে। এইবাৰ গোটেই আলোকসজ্জাখিনি যিয়ে আমাক আগবঢ়াইছে তেখেত সম্পূৰ্ণ নতুন, কিন্তু তেওঁ পশ্চিমবংগৰে। তেখেতে এইবাৰ প্ৰথমবাৰৰ কাৰণে পলাশবাৰী ৰাস মহোৎসৱত আহিছে। ৰাস মহোৎসৱৰ আৰু কেইবাবছৰো ধৰি আমাৰ স্থানীয় শিল্পীয়ে নিৰ্মাণ কৰি আহিছে, আৰু এইবাৰেও আমাৰ স্থানীয় এজন শিল্পীয়ে তেখেতে প্ৰৱেশদ্বাৰটো আমাৰ যি মুখ্য প্ৰৱেশদ্বাৰ তেখেতে সাজু কৰি আমি ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰিবলৈ সাজু কৰিছে। আৰু আমাৰ লগত খাদ্য বিভাগত আছে নহয় আপুনি কমিটিৰ, কেনেকুৱা আয়োজন এইবাৰ 78 সংখ্যক ৰাসত? নমস্কাৰ। মই তাৰমানে খাদ্য তাৰমানে সদায়তো যিটো চলে নিৰামিষটো চলি থাকে, তাৰ ভিতৰতে মাছ মাংস চলে। এতিয়া ডনেট আহিব লাগিব, ডনেট আহিলে আমি মাছ মাংস চলে, সপ্তাহত 2-3 দিন চলি থাকে, আৰু বাকী নিৰামিষ চলে। এইটো আপোনালোক কমিটিৰ মাজতে? কমিটিটো আমাৰ চলি থাকে। আৰু কোনোবা ডনেটো দিয়ে, ডনেট মানে সেনেকুৱা নহয়, ধৰ মাংস দিলে আজি, কোনোবাই কালি মাছ দিলে, আৰু সেনেকুৱা চিষ্টেমত আমি মানে বিশাল আয়োজন এইবাৰ? বিশাল আয়োজন, প্ৰত্যেকবাৰে বিশাল আয়োজনে চলি থাকে। ব্ৰেথিং আমাৰ খানা চলি থাকে পুৰা। আগতে 11 দিন ছিল, 15 দিন হ'ল, 15 দিন পুৰা চলি আছে। পলাশবাৰী ৰাসৰ বিশেষ আকৰ্ষণ কি? মাছ মাংস নেকি? বেলেগ নাই নেকি? আকৰ্ষণ মানে আকৰ্ষণ সেইটো বেলেগ খাদ্যৰ ডিপাৰ্টমেণ্টত যিহেতুকে এখেত আছে। নামটো কি আছিলে আপোনাৰ? মোৰ শ্ৰী উমেশ দাস। ইয়াতে ঘৰ আপোনাৰ? মোৰ ঘৰ ইয়াতে। পলাশবাৰী ৰাস বুলি ক'লে এখন দলঙৰ স্মৃতি চবৰে আহে, যিবিলাকে যিসকলে আগতে চাইছে। আৰু সেই দলংখনৰ কাম বৰ্তমান চলি আছে, কেনেকুৱা কি কথা? মই সঁচা কথা ক'ব গ'লে পলাশবাৰী ৰাস মহোৎসৱত যিখন দলং মই 2000 চনৰ পৰাই মই যিটো অৱস্থাত জানা হৈছিলোঁ সেই অৱস্থাৰ পৰাই এই দলংখন পাইছোঁ। সুন্দৰ এটা পৰিৱেশ, যিটো পলাশবাৰী যিহেতু আমাৰ জাকজমকতাই নহয় আৰু মানুহৰ যিটো সমাগম হয়, অহা যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়, তাৰ বাবে এই দলংখন নিৰ্মাণ কৰা হৈছে। যথেষ্ট সুবিধা পাব, আৰু ইয়াত ধৰ মৃন্ময়ী মূৰ্তি আছে, মৃন্ময়ী মূৰ্তিখিনিও সুন্দৰভাৱে পৰিদৰ্শন কৰিব পাৰিব। আৰু এই দলংখনৰ একোপাল যদি চাই মৃন্ময়ী মূৰ্তি পাব, আৰু একেবাৰে আনন্দ মেলাৰ কাম চলি আছে ইয়াতে ঘৰ। কেনেকুৱা লাগি আছে মন? ভাল লাগি আছে? কি নাম তোমাৰ? কি? অভিজিত কুমাৰ। আৰু তোমাৰ? আমি ইয়াতে লগ পালোঁ দাদা এজনক। আপোনালোকে ক'ৰ পৰা আহিছে আপোনালোক? আমি আহিছোঁ একচুৱেলি ইয়াৰ পৰা বিজনীৰ পৰা। বিজনীৰ পৰা। আপোনালোকে এই মেলাৰ লগত জড়িত? হয়।
এইবিলাক বনাই আছে এতিয়া আৰু বনাই হৈ গ'ল এতিয়া লাইটিংটো খালি বাকী লাইটিংটো বাকী আছে আৰু দুদিন বাকী আছে ৰাসলৈ তো মহা আয়োজন এইবাৰ আপোনালোকৰ মহা আয়োজন আৰু তো কেনেকুৱা লাগিছে আগৈ পিছু আহিছিলে নে আগতো আহিছিলে ইয়াতে 4 বছৰ হ'ল হয় হয় 4 বছৰ হ'ল ইয়াতে হয় আমাৰ আৰু এপিনৰ লোৱা হৈছে মটকা কোৱা লগা আজি মাল পেলাই আছে মানে আজিৰ ভিতৰত ফিটিং কৰিব খালি ভিতৰত পৰহিৰ ভিতৰত হৈ যাব লাগে হয় দুদিনত ওলাই যাব গোটেইখিনি নে কাম ওলাই যাব